গুণগুণ হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ কেনে আছে আপোনালোক মোৰ ভালেই বাৰু আন এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি ওলাইছোঁ এফালে যাবলৈ মা বাবা ছেকেণ্ড বাইদেউ আৰু গুণগুণ আমি যাম আমাৰ বোৱাৰীৰ ঘৰলৈ বুলি এয়া ৰেডি হৈছোঁ আৰু লাহে লাহে কিন্তু অকণ দেৰি হৈছে সোনকালে যাব লাগিছিলে তথাপি ষ্টাৰ্ট কৰোঁ আৰু যিহেতু বোৱাৰী অন্তৰাপ্তাৰ অৱস্থা গতিকে এতিয়া 9 মাহেই চলিলে আহি পেলাই আৰু আমাৰ ঘৰত একো কৰিব পৰা নগ'লেই একো নিয়ম তেনেধৰণৰ তাই যিহেতু তাতেই থাকিলে মাকৰ ঘৰতে গতিকে তাতে অলপ কিবা কিবি নিয়ম কৰা হৈছে সকলক মাতি আশীৰ্বাদ লোৱা হৈছে আৰু সেই গতিকে আমাকো তালৈ মাতিলে গতিকে আমি ষ্টাৰ্ট কৰি দিলোঁ যাবলৈ মই অৱশ্যে আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ বোৱাৰীৰ ঘৰলৈ মই বিয়া হোৱাৰ পৰা আজি 2 বছৰেই হ'ল নেকি মই গৈ পোৱা নাছিলোঁ যিহেতু মোৰো কেঁচুৱা আছিলে গতিকে মই ইমান যোৱা নাছিলোঁ আৰু এতিয়া মই ফাৰ্ষ্ট গৈ আছোঁ গতিকে ভিডিঅ'টো কৰি থ'লোঁ পিছলৈও চাই থাকিম বুলি মই ল'ৰা ছোৱালীহালক লৈ নাহিলোঁ অকলেই গুচি আহিলোঁ মাহঁতৰ লগত যিহেতু অকণ ফ্ৰী হৈ থাকিবলৈ মন গৈছে মোৰ তেওঁলোক থাকক আইতাকৰ লগত থাকিব দেউতাকৰ লগত থাকিব Chasing waterfall. All of the times I've been there, times I came through. I'd meet you anywhere if it brought me closer to you. Distance is killing. মাজতে আমি ৰাস্তাত ৰৈ পেলাই মিঠাই অলপ কিনি লৈ ল'লোঁ বোৱাৰীহঁতৰ কাৰণে আৰু আমাৰ ডাঙৰ বা ৰেণুমণি বা গুৱাহাটীতে থাকে যিহেতু গতিকে তাইকো নিমন্ত্ৰণ কৰিছিলে আৰু সেই আগত তাই গৈ আছে আমি তাইক লগ পালোঁগৈ আৰু সেয়া তাই আগত গাড়ীখন লৈ পেলাই গৈ আছে আৰু তাৰ পিছে পিছে আমি এতিয়া গৈ আছোঁ I wouldn't do that to you, you know. I wouldn't treat you that way, no. I've been running, can't catch up. Oh love, what I won't do. Oh, you got me chasing waterfall. Oh, you got me chasing waterfall. মই মুঠতে আপোনালোকক কৈ আছোঁ যে আমি গৈ আছোঁ কিন্তু ক'লৈ গৈ আছোঁ আমি তাকেই কোৱা নাই হয়নে বাৰু বোৱাৰীৰ ঘৰ আচলতে নাৰেংগীত হয় আৰু এয়া আমি পালোহি নাৰেংগীৰ বোৱাৰীৰ ঘৰ এয়া বা সোমাইছে আৰু আমিও এতিয়া এণ্ট্ৰি কৰোঁ ইয়াতে পূৰা আইসকলে নাম ধৰি আছে ভাল লাগিলে তেওঁলোকক যদি কিবা এটা খাব দিব লাগিব এবাৰ এনেধৰণৰ নাম আজিকালি শুনিবলৈ নোপোৱাই হ'লোঁ আগতে কিন্তু ঘৰতে এনেধৰণৰ নামবোৰ হৈছিলে আৰু বহুত ফূৰ্তি কৰিছিলোঁ আমি আৰু সেয়া হৈছে আমাৰ বোৱাৰী আনফালে গুণগুণে বহুত নাচিলে
ফূৰ্তি কৰিছে আৰু মানুহ আইসকলেও খুব ভাল পাইছে ভিডিঅ' কৰি থাকোঁতে তেওঁলোকে বহুত ভাল পাইছে What you do to me. Play my emotions like a pair of puppet strings. Did it ever occur to you? আনফালে এয়া খানা চানা বনাই আছিলে আৰু খানা হৈ যোৱাত গুণগুণে লগত খাই দিলে যেহেতু তাইৰ ভোক লাগিছিলে আৰু ফটাফট তাইক মাকে এনেদৰে খুৱাই লৈছিলে খানা বহুত স্পেচিয়েল আছিলে দেই মাছটো বহুত ভাল পাইছিলোঁ খাচী বহুত ভাল পালোঁ আৰু চিকেনো খালোঁ মানে খানাটো সঁচাকৈ ভাল পনীৰো ভাল আছিলে খাবলৈ গতিকে গোটেইখিনি ভালেই লাগিলে খোৱা বোৱা গোটেইখিনি You know, I wanna treat you that way. No, I've been running. খোৱা বোৱা হৈ গ'ল আৰু ফটো ছেশ্যন ষ্টাৰ্ট গুণগুণৰ আৰু বহুত কষ্ট কৰি জেঠাইকে তাইক কেইখনমান ভাল ফটো উঠাবলৈ সক্ষম হ'ল সৰুজনী একেথৰেতো নাথাকে লৰচৰ কৰি থাকে তথাপিও পজ দিছে কিন্তু নজনাও নহয় মাজতে কিন্তু কথা এটা কৈ থওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই হয় কিন্তু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ভিডিঅ'বোৰ যদি চাইছে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইবো কৰি দিয়ক আৰু ছাবস্ক্ৰাইবৰ লগতে থকা বেল আইকনটো টিপি পেলাই অল কৰি দিয়ক যাতে আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পায় আৰু যদিহে ভিডিঅ'বোৰ ফেচবুকত চাই আছে তেন্তে প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব শেষত আমিও খাই ল'লোঁ ধুনীয়াকৈ আৰু তাৰপিছত আমাৰ সকলোৰে ফটো ছেশ্যন ষ্টাৰ্ট হৈ গ'ল আৰু এয়া বিয়নীয়েক সকলোবিলাকে ফটো উঠিবলৈ ল'লে And you know I wouldn't do that to you. You know I wanna treat you that way. No, I've been running, can't catch up. Oh love, what I won't do. Oh, you got me chasing waterfalls. Oh, you got me chasing waterfalls. আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিলোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাই আছোঁ আৰু তাৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ আহিছোঁ তেন্তে বাই বাই